Hey guys, মই সৌৰভ আপোনাৰ চাই আছে বিপিআৰটি ভাই ইউটিউব চেনেল আৰু গাইজ আজি মানে মই গৈ আছো ৱাটাৰ পাৰ্কত আৰু গাইজ ৱাটাৰ পাৰ্কত যাব মানে মোৰ ফ্ৰেণ্ড কেইটা যেনে গুড্ডু বিনি সাহিল আৰু শিৱাস আৰু গাইজ বহুত কেইটা যাব অনিৰ্বাণো যাব আৰু গাইজ বলক মানে একেবাৰে পিপলত উঠি পেলাই লগ পাই আছো আৰু গাইজ ইয়াতে অনিৰ্বাণ গুড্ডু সাহিল বিনীত আৰু আগতে আছে শিৱাস আৰু গাইজ এই হল আমার বৰপাত্ৰ ষ্টেচন আৰু গাইজ বন্ধুকেইটা ইয়াতে আছে বন্ধুকেইটা মানে এতিয়া পিলপিলি অলপ টকা দি আছে গাইজ ষ্টেচনত আহি গৈছোঁ এই হল আমাৰ বৰপাত্ৰ ষ্টেচন আৰু গাইজ বলক আপোনাক এটা ধুনীয়া এটা স্মৃতি শ্বট দেখাই আছোঁ ট্ৰেইনত উঠি পৰিছোঁ ইয়াতে আছে গুড্ডু ইয়াতে আছে বিনীত শিৱাস সাহিল আৰু গাইজ ইয়াতে অনিৰ্বাণ আৰু মই আছোঁ আৰু গাইজ বলক এতিয়া বেছি কথা নকওঁ চব দেখাই আছোঁ एक पल में ही थम सा गया तू हाथ में हाथ जो दे गया चल मैं जहाँ जाए तू दाएं में হে গাইজ আপোনালোকক চিনেমেটিক শ্বট দেখুৱাই আহি গ'লোঁ বঙাইগাঁও ৰেল ষ্টেচন আৰু গাইজ তাতে মানে মই ভিডিঅ' কৰিব পৰা নাই আৰু গাইজ সেইকাৰণে মানে ভইচটো এড কৰি দি আছোঁ আৰু গাইজ এতিয়া আপোনালোকৰ ৰাস্তাৰ কেইটামান চিনেমেটিক শ্বট চাই লওক এতিয়া মানে ইকো পাৰ্ক মানে আহি পৰিছোঁ আৰু গাইজ এই হ'ল আৰু গাইজ বলক একেবাৰে ভিতৰত ইনকৈ দেখাই আছোঁ এই গাইজ এই হ'ল ৱাটাৰ পাৰ্ক বঙাইগাঁৱৰ আৰু গাইজ বলক ফুল মস্তি কৰি আছোঁ আৰু গাইজ এতিয়া আমাৰ ড্ৰেছ কোড মানে চেঞ্জ কৰিব লাগিব আৰু গাইজ ড্ৰেছটো চেঞ্জ কৰি আপোনালোকক দেখাই আছোঁ আৰু গাইজ ইয়ে আছিল বঙাইগাঁও ইকো পাৰ্ক ৱাটাৰ ইকো পাৰ্ক আৰু গাইজ যিটো কয় আৰু গাইজ এইটোত আহিলোঁ মানে গা চা দিলোঁ মানে বহুত ভাল লাগিলে গাইজ আপোনালোকে আহিব গাইজ ভালে বঙাইগাঁৱৰ পৰা আহিলোঁ গাইজ এটা প্ৰব্লেম হৈছিল মোৰ লগতে গাইজ সেইটো প্ৰব্লেম যাতে আপোনাৰ লগতে যাতে নহয় আৰু গাইজ কি প্ৰব্লেম কিয় কাৰণে মানে ক'লোঁ আপোনালোকক গাইজ এই প্ৰব্লেমটো আপোনালোকক কৈ দি আছোঁ আৰু গাইজ প্ৰব্লেমটো হৈছিল যে মানে মোৰ লগতে টকাৰ প্ৰব্লেম হৈ গৈছিল মানে টকা মানে শ্বৰ্ট পৰি গৈছিলে মানে মই 4 টকা লৈ গৈছিলোঁ তথাপিও মানে টকাৰ প্ৰব্লেম হৈ গৈছিলে আৰু গাইজ মানে প্ৰথমতে আপোনালোকক সোমাবলৈ মানে লাগিব মানে 15 টকা তাৰপিছতে ৱাটাৰ পাৰ্কত যাবলৈ লাগিব 200 টকা আৰু তাৰপিছত আপোনালোকে যদি লকাৰখিনি লয় মানে মোবাইল ড্ৰেছখিনি ৰখাৰ বাবে তাতে লাগিব 50 টকা সেইকাৰণে আপোনালোকে মিনিমাম 500 টকা লৈ যাব এজন মানুহৰ কাৰণে আপোনালোকে বিন্দাছ ঘূৰি আহিব পাৰিব আৰু গাইজ ট্ৰেইনৰ পৰা মানে কিবাকিবি খাইছিলোঁ আৰু তাৰপিছত মানে বঙাইগাঁও গৈ মানে ভাত খাইছিলোঁ আৰু ভাতৰ দাম 70 টকা লৈ লৈছিলে আৰু গাইজ সেইকাৰণে টকাখিনি মানে প্ৰব্লেম হৈ গৈছিলে তাৰপিছতে মানে অৰিজিত পিছদিপ আৰু ৰিয়া ভণ্টিৰ কাষত মানে ঘূৰিছিলোঁ টকা ৰিয়া ভণ্টিক কল কৈছিলোঁ যে অলপমান মানে মোক টকাৰ হেল্প কৰ যিহেতু ভণ্টি হেল্প কৰিব মানে ৰিয়া ভণ্টি মানে এটাই প্ৰব্লেম হৈ গৈছিলে মানে ছোৱালী মানুহ ঘৰৰ পৰা ওলাব নোৱাৰে আৰু বৰষুণ হৈ আছিলে যিহেতু সেইকাৰণে দিবলৈ পৰা নাই ৰিয়া ভণ্টি আৰু তাৰপিছত অৰিজিতাক কৈছিলোঁ অৰিজিতা মানে ক'ৰবাত গৈছিলে সেইকাৰণে দিবলৈ পৰা নাই প্ৰীতিদীপক কৈছিলোঁ আৰু প্ৰীতিদীপে মানে দিবলৈ খুজিছিলে কিন্তু ইয়াতে মানে বৰষুণ হৈ আছিলে সেইকাৰণে দিবলৈ পৰা নাই আৰু গাইজ বন্ধুকেইটা যদি থাকে ভাল বন্ধুকেইটা তেনেহ'লে টেনশ্যনেই নাথাকে যেনে গুড্ডু আছিলে শিৱাস আছিলে বিনীত আছিলে অনিৰ্বাণ আছিলে গাইজ সেইকাৰণে কোনো টেনশ্যনেই নাছিলে তথাপিও মানে টকা লাগে না সেইকাৰণে মানে ভণ্টিক বা অৰিজিতাক কাষতে চাইছিলোঁ মানে খুজিছিলোঁ তাৰপিছতে মানে এনে ক'লোঁ চাহিলহঁতক মানে মোৰ লগতে টকাৰ প্ৰব্লেম হৈ গৈছে তাৰপিছতে চাহিলে ক'লে মই দি আছোঁ কি প্ৰব্লেম হ'ব মানে যিহেতু ফ্ৰেণ্ডে হয় না ইমান ভাল ফ্ৰেণ্ড গাইজ বহুত ডাঙৰ গাইজ ভিডিওটি এইখিনি আছিলে ভিডিওটো ভাল লাগিলে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিওঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ নেক্সট ভিডিওটো পাইছোঁ টাটা বাই বাই